Hello students, welcome back to our channel Jimal Sarana Vastav. Today I am going to give you an important topics from the composition section. Generally students follow prose and poetry section and grammar section, but they do not put much attention in the composition section. But remember, the composition section is most important, bearing 25 marks or 30 marks. So today I am going to give you a piece from composition. Today I would like to discuss with you about the letter writing. Types of letters. Letters are usually divided into two types, formal and informal. চিঠি বা পত্ৰসমূহ সচৰাচৰ দুটা ভাগত ভাগ কৰা হয়, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক. Formal letters include business letters, job applications, letters to organizations and firms, letters to the editor, letters to the school or college auditorium authorities, letters which are addressed to the institutions, etc. অর্থাৎ আনুষ্ঠানিক চিঠি হ'ল কোনো অনুষ্ঠান বা চাকৰি বিচাৰি লিখা বা সংগঠন নতুবা কোনো দল, বিদ্যালয় ইত্যাদি ইত্যাদি বিষয়বস্তুলৈ অনুষ্ঠানলৈ লিখা চিঠিসমূহ আনুষ্ঠানিক চিঠি বুলি. Informal letters are those which we write to our friends and relatives. Informal letters are not addressed officially and are personal in nature. আৰু অনানুষ্ঠানিক লেটাৰবিলাক ঘৰুৱা লেটাৰবিলাক হয়, ঘৰুৱা সম্পৰ্কত লিখা হয়, যেনে আত্মীয় কুটুম, বন্ধু বান্ধৱ এইবোৰলৈ লিখা হয়. আৰু এই চিঠিবিলাকক ব্যক্তিগত সেইকাৰণে অফিচিয়েলি কোনো সম্বোধন নাথাকে. ফৰ্মেট অফ এ ফৰ্মেল লেটাৰ আদি. এতিয়া এখন আনুষ্ঠানিক লেটাৰৰ আমি প্ৰফৰ্মাটো চাম, অৰ্থাৎ আৰ্হি. প্ৰথমে লিখিব লাগিব চেণ্ডাৰ্ছ এড্ৰেছ, কোনে চিঠিখন পঠাইছে তেওঁৰ ঠিকনা, ডেট তাৰিখটো দিবা, আৰু ৰিচিভাৰ্ছ এড্ৰেছ, কোনে চিঠিখন তোমাৰ গ্ৰহণ কৰিব তেওঁৰ ঠিকনা. তাৰপিছত থাকিব ছাবজেক্ট অৰ্থাৎ বিষয়বস্তু, চিঠিখন কিহৰ ওপৰত লিখিবা. চলুশ্যন আৰু চিঠিখনৰ সামৰণিত এটা সামৰণি বাক্য থাকিব, বডি অফ দি লেটাৰ্ছ, আৰু তাতে সেইখিনিৰ পিছত আহিব চিঠিখনৰ মূল শৰীৰ বা আচল বিষয়বস্তুটোৰ বৰ্ণনা কিয়দাংশ. এণ্ড কমপ্লিমেণ্টাৰী ক্ল'জ এণ্ড নেম, আৰু সংক্ষিপ্তকৰণ. You are Rajveer, you are Ravi Kumar, and the sports teacher St. Joseph's High School, Guwahati, 781007. The principal of the school has asked you to place an order for some sports item. Write a letter to Agrawal and Sons, Panbazar, Guwahati, 781001, placing an order to supply the required items. তোমাক গুৱাহাটী পাণবাজাৰৰ এটা অগ্ৰৱাল চন্স নামৰ পাব্লিকেশ্যনলৈ লিখিব কৈছে, আৰু তাতে কেতবোৰ দৰকাৰী চেণ্ট জোচেফ হাইস্কুলৰ কেতবোৰ দৰকাৰী আচবাব পাতি কিনাৰ অৰ্ডাৰ কৰিব কৈছে. চেণ্ট জোচেফ হাইস্কুল গুৱাহাটী, 781007, 24 September 2018 2023 লিখিব লাগিব তোমালোকে. দি চেলছ মেনেজাৰ আগ্ৰৱাল এণ্ড চন্স, পাণবাজাৰ, গুৱাহাটী. ছাবজেক্ট বিষয়বস্তু হ'ব অৰ্ডাৰ ফৰ ছাপ্লাই অফ স্পৰ্টছ আইটেম, অৰ্থাৎ খেলা ধূলাৰ সামগ্ৰী বিচাৰি লিখা এখন আবেদন বা চিঠি. ছাৰ, মেডাম, মহাশয়, মহাশয়া, দিছ ইজ টু ইনফৰ্ম ইউ ডেট আৱাৰ স্কুল management has decided to place an order for some sport items. আমাৰ স্কুলৰ পৰিচালনা কমিটিয়ে বিদ্যালয়ৰ কাৰণে কিছুমান খেলা ধূলাৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে. On the basis of the price quotation and the catalog of sports items submitted by your agency. আৰু আপোনাৰ এজেঞ্চি বা কোম্পানীয়ে দাখিল কৰা কেটেলগ বা নিয়মাৱলী অৰ্থাৎ সূচীপত্ৰ আৰু নিৰ্বাচন পত্ৰ অনুযায়ী
ইয়াত কিছুমান বস্তু নিৰ্বাচন কৰি পঠোৱা হৈছিল I hereby request you to supply the following items to our school সেইকাৰণে আমাৰ স্কুললৈ তলৰ বিষয়ৰ বস্তুকেইটা আপোনাৰ কোম্পানীৰ পৰা পঠাই দিবলৈ এইখন চিঠি লিখিলোঁ যেনে ধৰা ক্ৰিকেট বেট 1 ডজন 1 ডজন ক্ৰিকেট বঠা ক্ৰিকেট বল 1 ডজন বেডমিণ্টন ৰেকেটছ 1 ডজন ভলিবল 2 দুটা ভলিবল ফুটবল 7 7টা I shall be grateful if the mentioned items are supplied to the school at the earliest. Please send the bill along with the order so as to facilitate the clearance of the same. আৰু বস্তুবিলাকৰ দাম কিমান হৈছে তাৰ বিল এখন লগত গাঁঠি দি পঠাব তেতিয়াহ'লে বিলটো লগালগ পৰিশোধ কৰিবলৈ সুবিধা হ'ব Thanking you yours faithfully Ravi Kapoor Sport Teacher St. Joseph High School Guwahati and this is the formal letter given you for example try to write down this letter and remember and you also try to write down on another topics yourself and now asking you to subscribe the channel I will remain here and in our next video I will also come another letters and get ready to have the others letters and subscribe the channel thank you